আজি মানে যাই আছোঁ হাজোত মানে ভালদৰে নাজানো কি আছে মই সেইবাবে আজি চাব যাই আছোঁ আৰু মোৰ লগত যাব এয়া ৰতন দা আৰু মই যাম আজি হাজোত। বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ কিন্তু যাব পৰা নাই, সেইবাবে আজি ফাইনেলি আমি ৰেডি হৈ গ'লোঁ হাজোত যাব আৰু যাই কিনে আপোনালোকক দেখুৱাম কি দেখা পাম আমি। চালো। আমি আহি গ'লোঁ মাধৱ মন্দিৰত। এতিয়া আপোনালোকক মাধৱ মন্দিৰটো দেখাম ভালকে আৰু এবাগে ৰতন দা গৈছে আগত। গাইজ আমি এতিয়া ইয়াত আহিলোঁ। ইয়াত মানে বহুত ধৰণৰ কাছ দেখিবলৈ পাম। এয়া কাছ চাব গৈছে ৰতন দাই। ইয়াত দেখিছেনে কিমান মানুহ আৰু দেখিছে কাছ উঠি আহিছে। গাইজ ইয়াত বহুত ধৰণৰ কাছ আছে আৰু কাছবোৰ দেখিবলৈ পাইছোঁ আমি। আৰু এয়া আমাৰ ৰতন দাই প্ৰথমে ভৰিখন ধুই লওক আৰু মই ধুই ল'ম। কাছটো মানে ওচৰত গ'লে মানে কাছটো খেদি আহে, মানে কামুৰিবই খোজে নে কি নাজানো আৰু। গাইজ এইটো হৈছে মাধৱ মন্দিৰ আৰু এতিয়া আমি মাধৱ মন্দিৰত চিৰিত উঠি আছোঁ আৰু সেই ওখলৈকে যাব লাগিব। এইটো হৈছে আমাৰ ইয়াত মানে সেৱা তেৱা কৰা হ'ল। আমি গোটেইকেইটা হেৰিত সেৱা কৰি ল'লোঁ আৰু সেৱা কৰি কিনে মানে আমি এতিয়া ঘৰলৈ যাব লাগিব। আৰু গাইজ ইয়াত মানে হাজোত পঞ্চতীৰ্থ বুলি কোৱা হয়, কাৰণ ইয়াত 5টা মন্দিৰ আছে, সেইবাবে ইয়াক পঞ্চতীৰ্থ বুলি কোৱা হয়। আৰু এতিয়া আমি সেৱাটো কৰি ল'লোঁ আৰু এতিয়া আমি ঘৰত যাম, কাৰণ আমাৰ মানে টাইমটো অলপ নিমিলে, কাৰণ আমাৰ ৰতন দাৰ মানে ডিউটি আছে, সেইবাবে সি এতিয়া ঘৰলৈ যাব লাগে। আমি এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকক আৰু অলপ কিবা কিবি কৈ আছোঁ। চ' গাইজ এতিয়া আমি তললৈ যাই আছোঁ আৰু এই চিৰিকেইটা উঠাতে মানে ভাগত ধৰি যায় আৰু নামাওঁতেও ভাগত ধৰি যায়। ইয়াত গোটাই মেলি 90টা চিৰি আছে। এই 90টা চিৰি আমি বগাই তললৈ যাব লাগে আৰু ওপৰলৈ আহিব লাগে। এতিয়া আমি তললৈ যাই আছোঁ। চ' গাইজ আমি এতিয়া কিবা এটা খাই লওঁ, বেলেগ নাই, চাহ খাই লওঁ। চাহ আহি কিনে আমি এতিয়া ঘৰলৈ যাম। এয়া হোটেল এখনত আহি গ'লোঁ চাহ খাব। চ' গাইজ চাহ খোৱা হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ। এয়া আমাৰ ইয়াত গাড়ী থোৱা আছে, গাড়ীত উঠিম আৰু ঘৰলৈ যাম। ফাইনেলি গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম মই। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টোত যদি কিবা ভুল হৈছে আৰু ভুল হ'লে কমেণ্ট কৰি জনাই দিব, তেতিয়া মোৰ ভিডিঅ'বোৰ কৰি আৰু ভাল লাগিব। এতিয়ালৈ